নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই ভিডিঅ'টোত কলেজীয়া জীৱনৰ কিছু স্মৃতিৰ কথা আপোনালোকৰ আগত আগবঢ়ালোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। যোৰহাট মহাবিদ্যালয় 1962 চনত যোৰহাট জিলাৰ মাছমজিয়াত এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমানৰ দেৱব্ৰত শৰ্মা ছাৰৰ নেতৃত্বত এই মহাবিদ্যালয়খনে কহিনুৰ জয়ন্তী ইতিমধ্যে সামৰণি মাৰিছে। 2013 চনৰ পৰা 2016 চনলৈকে প্ৰায় 3টা বৰ্ষ এই মহাবিদ্যালয়ত মই পাৰ কৰিছোঁ। আৰু উপৰি মহাবিদ্যালয়ৰ যি স্থায়ী ছাত্ৰী নিবাস, তাতো আমি বিভিন্ন প্ৰান্তৰ ছাত্ৰীসকলে মনৰ কথাৰ মাজেৰে 3টা বৰ্ষ উপভোগ কৰি আহিছোঁ। সময়ে দিয়া শ্ৰেষ্ঠ উপহাৰ এই মহাবিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰু আৰু মৰমৰ বন্ধু বান্ধৱসকল। কহিনুৰ জয়ন্তীৰ লগত সংগতি ৰাখি বিশেষ আকৰ্ষণ আছিল তৰালী শৰ্মা বাইদেউৰ আকৰ্ষণীয় গীতৰ চৰাই। আহকচোন উপভোগ কৰোঁ আমি সকলোৱে। আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে সকলো ভালে থাকক। ধন্যবাদ।